ছাত্ৰ ছাত্ৰীসকল ক্লাছ 9ৰ 9.3 অনুশীলনীৰ 6 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে ABCD এটা চতুৰ্ভুজৰ BD আৰু AC কৰ্ণই অবিন্দুত মিলিত হৈছে পৰস্পৰে পৰস্পৰক ছেদ কৰিছে যাতে DO = BO এই ৰেখাখণ্ড আৰু এই ৰেখাখণ্ড DO আৰু BO সমান আমি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ DOC ৰ কালি DOC এই ত্ৰিভুজটোৰ কালি ত্ৰিভুজ AOB ত্ৰিভুজৰ কালিৰ এই দুয়োটা ত্ৰিভুজৰ কালি সমান আমি দেখুৱাব লাগে 2 নম্বৰত দেখুৱাব লাগে DCB ত্ৰিভুজৰ কালি DCB ত্ৰিভুজ এই ত্ৰিভুজৰ কালি সমান আমি দেখুৱাব লাগে ACB ত্ৰিভুজৰ কালি ACB ত্ৰিভুজৰ কালি 3 নম্বৰত আমি দেখুৱাব লাগে যে DA বাহু এই CB বাহুৰ সমান্তৰাল আৰু ABCD এইটো চতুৰ্ভুজটো হৈছে সমান্তৰিক তিনিটা অংক এটা এটাকে কৰি যাওঁ প্ৰথম আমি কৰিম অংকন ফাৰ্ষ্ট এতে কৰিছোঁ অংকন DM ACৰ ওপৰত লম্ব টনা হৈছে আৰু BN এই একেডাল কৰ্ণ ACৰ ওপৰত লম্ব টনা হ'ল এতিয়া এই এটা ত্ৰিভুজ আৰু এই দুইটা ত্ৰিভুজ ল'ম আমি এই ত্ৰিভুজৰ নাম DMO ত্ৰিভুজ প্ৰমাণ ত্ৰিভুজ DMO আৰু ত্ৰিভুজ BNO BNOত কি আমি পাই আছো প্ৰথম DO = BO 1 নম্বৰ DO = BO এইটো আমাৰ দিয়া আছে প্ৰশ্নত দিয়া আছে ঠিক আছে DMO এই এংগলটো আৰু BNO এই এংগল দুটা সমান কিয় সমান আমি লম্ব টানিছো 90 ডিগ্ৰী কোণ হৈছে 2 নম্বৰত আহিব কি এংগল DMO = এংগল BNO কিয় অঙ্কন মতে বুঝি পাইছা এইবাৰ এই কোণ আৰু এই কোণটোৰ নাম কি DOM এংগল DOM = এংগল BON হয় ধৰিব পাৰিছানে বিপ্ৰতীপ কোণ দুডাল সৰল ৰেখায় এটা আনটোক যদি ছেদ কৰিলে এটাক
এই কোণক এইটোক সিটোৰ বিপৰীত কোণ বুলি কয় আৰু বিপৰীত কোণবোৰ সমান বিশিষ্ট আমি কি লিখিম বিপৰীত কোণ বুজি পাইছা এতেকে ত্রিভুজ DMO BNO ত্রিভুজৰ কি হ'ব সৰ্বসম হ'ব কিয় হ'ব কি শৰ্ত আছে কোণ আছে আৰু বাহু হয় নহয় এংগল এণ্ড সাইড সৰ্বসমতাৰ শৰ্তমতে বুজি পাইছা এই দুইটা আমি ত্রিভুজ কি দেখুৱাইছোঁ সৰ্বসম দেখুৱাইছোঁ এতেকে এক নম্বৰ কি হ'ব এৰিয়া অফ DMO is equal to area of BNO কিয় সৰ্বসম ত্ৰিভুজৰ কালি সমান ইট ইজ ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে আৰু এটা পাইছোঁ কি যে এই DM আৰু BNৰ সমান DM is equal to BN কিয় এইটো CPCT corresponding parts of the congruent triangle বুঝছে আচ্ছা এতিয়া আমি এই দুইটা ত্রিভুজ সৰ্বসম দেখুৱালোঁ দুয়োটাৰ কালি সমান বুলি পাইছোঁ হয় নহয় এতিয়া আমি এই দুইটা ত্রিভুজ ল'ম এতিয়া ত্রিভুজ DMC ত্রিভুজ DMC আৰু ত্রিভুজ কি হ'ব DMC আৰু BNA প্ৰথম কি হ'ব DC is equal to AB এক নম্বৰ DC is equal to AB কিয় প্ৰশ্নত দিয়া আছে এই DC বাহু আৰু AB বাহু দুইটা সমান প্ৰশ্নত দিয়া আছে ইতিমধ্যে আমি প্ৰমাণ কৰিছোঁ DM is equal to BN এই আগৰ এক নম্বৰ অংকত এই অংকটোতে কৰি আছোঁ এই আমি প্ৰমাণ কৰিছোঁ কি DM is equal to BN হয় নহয় দুই নম্বৰ DM is equal to BN এইটো আমাৰ প্ৰমাণ কৰা আছে আৰু DMC এংগল আৰু BNA এংগল এই দুইটা সমান হ'ব কাৰণ 90 ডিগ্ৰী এইটো 2 নম্বৰ লিখি দিম 3 নম্বৰত কি আহিব এংগল DMC is equal to angle BNA অঙ্কন মতে হৈছে এতেকে ত্রিভুজ DMC ত্রিভুজ BNৰ সৰ্বসম কিয়
আৰ এইচ এছ সৰ্বসমতাৰ শৰ্তমতে rules RHS congruence rule এতেকে area of DMC is equal to area of BNA. This is equation 2. Now এক নম্বর যোগ 2 নম্বর ইমপ্লাই এক নম্বৰৰ লেফট সাইডত আছে এৰিয়া অফ ডিএমও এৰিয়া অফ ট্ৰাইংগল ডিএমও লেফট হেণ্ড সাইডত 2 নম্বৰত আছে এৰিয়া অফ ট্ৰাইংগল ডিএমচি is equal to ইয়াৰ ৰাইট হেণ্ড সাইডত আছে এৰিয়া অফ ট্ৰাইংগল BNO আৰু ইয়াত আছে কি এৰিয়া অফ ট্ৰাইংগল BNA ছবিলাই চাওঁ DMO আৰু DMC মিলি পেলাই এই ত্ৰিভুজটো কি হ'ব এইটো ত্ৰিভুজ DOC ত্ৰিভুজ ঠিক আছে গতিকে ইয়াক আমি লিখিম এৰিয়া অফ ট্ৰাইংগল DOC চাই লোৱা DMC ত্ৰিভুজ এইটো আৰু DOM ত্ৰিভুজ এইটো এই দুইটা একলগ কৰিলে এই ত্ৰিভুজটো হ'ব DCO বুজি পাইছা ইয়াত কি হ'ব BNO ত্ৰিভুজ এইটো আকৌ BNA ত্ৰিভুজ এইটো সব একলগ কৰা এইটোৰ নাম কি হ'ব এইটোৰ নাম AOB এইটো হ'ব AOB so we can write area of triangle AOB এইটো আমি এক নম্বৰ প্ৰমাণ কৰিব লাগে এইটো আমি প্ৰমাণ কৰিলোঁ বুজি পাইছা এতিয়া আমি 2 নম্বৰত যাম কোৱেশ্চন নম্বৰ 2 লৈ 6-2 6-2 আমি ছবিটো ইয়াতে ওচৰত ৰাখোঁ বুজাৰ সুবিধাৰ কাৰণে কি কৈছে ইয়াত প্ৰমাণ কৰিব লাগে আমি যে DCB ট্ৰাইংগল DCB ট্ৰাইংগল কালি ACB ট্ৰাইংগলৰ কালিৰ সমান ইয়াত আমি এইখিনি এৰিয়া আমি এইখিনি ত্ৰিভুজৰ কালি আৰু এইখিনি ত্ৰিভুজৰ কালি সমান দেখুৱাইছোঁ হয়নে নহয় গতিকে এইটো ত্ৰিভুজ আমি যোগ কৰি দিম বুজি পাইছা আচ্ছা প্ৰথমে আমি লিখোঁ যেটো আমি পাইছো এই লাইনত পাইছো since area of DOC is equal to area of AOB এটা আমি প্রমাণ করেছি হয় না আচ্ছা নয় সিন্স লিখব লাগে area of DOC is equal to area of AOB আচ্ছা imply area of DOC plus এই ত্রিভুজটা আমি যোগ করে দিব area of triangle BOC area of triangle BOC area of triangle BOC হইছে BOC আর ইয়াত একেদৰে রাইট হ্যান্ড সাইডতো আমি কি কৰিম AOP তো আছেই AOB ত্রিভুজটো আছে
কালি ত্ৰিভুজৰ কালি আৰু আমি যোগ কৰি দিম এৰিয়া অফ ট্ৰায়েংগল পি অ' চি ঠিক আছে और ডিওচি ত্ৰিভুজ আৰু বিওচি ত্ৰিভুজ চোৱা ডিওচি ত্ৰিভুজ আৰু বিওচি ত্ৰিভুজ একেলগ কৰিলে পাই আছোঁ কি এই ত্ৰিভুজটোৰ নাম কি হ'ব ডি চি বি ত্ৰিভুজ এইটো হ'ব এৰিয়া অফ ট্ৰায়েংগল ডি চি বি ইজ ইকুৱেল টু ইয়াত এ অ বি ত্ৰিভুজ চাই লোৱা এ অ বি ত্ৰিভুজ আৰু বি অ চি ত্ৰিভুজ এই দুইটা মিলি কি হ'ব এ চি বি ত্ৰিভুজ গতিকে ইয়াক লিখিম এৰিয়া অফ ট্ৰায়েংগল এ চি বি হৈছে আচ্ছা এইটো গ'ল 6ৰ 2 নম্বৰ প্ৰমাণ হৈ গ'ল এতিয়া 3 নম্বৰটো হ'ব 6ৰ 3 নম্বৰ 6-3 আমি প্ৰমাণ কৰিছোঁ কি যে ডি এম চি ত্ৰিভুজ আৰু বি এন এ ত্ৰিভুজ সমান বুলি আমি প্ৰমাণ কৰিছোঁ যে সৰ্বসম বুলি প্ৰমাণ কৰিছিলোঁ হয় নহয় প্ৰথমতে লিখিলোঁ ত্ৰিভুজ চাই লোৱা ত্ৰিভুজ ডি এম চি এইটো চাবা ডি এম চি ত্ৰিভুজ বি এন এৰ সৰ্বসম আগতে প্ৰমাণ কৰিছোঁ বি এন এৰ সৰ্বসম ঠিক আছে এতেকে এইটো কোণ চোৱা ডি এম চি কোনটো ডি এম চি এইটো কোণ বা আমি এইটো কোণে লওঁ এইটো কোণ এইটো কোণৰ সমান হ'ব হ'বনে নহ'ব এই কোণৰ নাম কি এংগল ডি চি এম is equal to angle কি হ'ব BAN কিয় CP CT হৈছে আকৌ DCM আৰু এংগল BAN দুটা একান্তৰ কোণ কিয় এই কোণটো আৰু এই কোণটো একান্তৰ কোণ এইটো যদি ট্ৰেন্সভাৰ্চেল লাইন হয় এইটো এটা ছেদক যদি হয় এই দুইটা একান্তৰ কোণ হ'বনে নহ'ব এতেকে কি হ'ব যে এই ডি এ সমান কি হ'ব এ বি হ'ব সৰি ডি এ সমান্তৰাল চি বি এতেকে ডি এ চি বিৰ সমান্তৰাল হ'ব কাৰণ সমান্তৰাল যেতিয়া হ'ব এই দুইটা যদি আমি সমান্তৰাল বুলি আগতীয়াকৈ ভাবি লওঁ তেতিয়াহ'লে একান্তৰ কোণ দুটা সমান হ'ব যিহেতুকে এই একান্তৰ কোণ দুটা আমি সমান বুলি দেখুৱালোঁ গতিকে এই দুয়োটা বাহু কি হ'ব সমান্তৰাল হ'ব সেইকাৰণে কৈছোঁ ডি এ চি বিৰ সমান্তৰাল ঠিক আছে আচ্ছা এতিয়া আৰু এটা থাকি গ'ল কি আমি এ বি চি ডি সমান্তৰিক দেখুৱাব লাগে এতিয়া আমি আগতে পাইছোঁ কি যে আকৌ সিন্স যেহেতু এ বি সমান কি ডি চি এ বি সমান ডি চি আৰু ডি এ আৰু চি বি সমান্তৰাল এতেকে এ বি চি ডি এটা সমান্তৰিক দীঘল প্ৰশ্ন অলপ ধুনীয়াকৈ চাই যাবা তোমালোকে মাইনটলি চাবা এটেণ্টিভলি চাবা বুজি পাবা এইটো ভিডিঅ'টো চাই পেলাই তোমালোকে বুজি ল'বা আৰু বহীত উঠাই ল'বা পিছত আকৌ চাবা তেতিয়া একেবাৰে ধুনীয়াকৈ কনচেপশ্যনটো ক্লিয়াৰ হৈ যাব তোমালোকে
মোৰ যিবিলাক ভিডিঅ' মই আপলোড কৰি আছোঁ সেই ভিডিঅ'বিলাক কণ্টিনিউৱাছলি চাই যাবা কাৰণ মই এই ক্লাছৰে অংকবিলাক কণ্টিনিউৱাছলি মই আপলোড কৰিম এতিয়া ক'ভিড-19ৰ কাৰণেতো স্কুলত তোমালোক যাব পৰা নাই গতিকে এটা সহায় হিচাপে মই এই এটা চেষ্টা কৰি আছোঁ যদি তোমালোকৰ উপকাৰ হয় তোমালোকে ভাল পাইছা ঘৰত বহি যদি কিবা এটা লাৰ্ণিং ছাপোৰ্ট পাই আছা তেতিয়াহ'লে এইটো মোৰ চেষ্টা সাৰ্থক হ'ব আৰু যদি ভিডিঅ'কেইটা ভাল পাইছা তেতিয়াহ'লে লাইক বটনটো টিপিবা ছাৰো উৎসাহিত হ'ব আৰু যদি ভাল লাগিছে আৰু ভিডিঅ'বিলাক প্ৰয়োজন বুলি ভাবিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই আজিলৈ ইয়াতে ৰাখিছোঁ ধন্যবাদ